Kiran Bashamati long live! Reoriana Jenny Jindabad! Reoriana Jenny long live! UPP! জমদুৱাৰ সমষ্টিৰ অন্তৰ্গত মালাগুৰি প্ৰাইমাৰী আণ্ডাৰত আজি এই 2 নম্বৰ হাছৰাবাৰীত বৃহত্তৰ অঞ্চলৰ বিভিন্ন দলৰ আমাৰ কৰ্মী নেতাসকলে ইউপিপি দলৰ নীতি আদৰ্শ ভাল পাই পেলাই যোগদান কৰিছে আৰু এই যোগদান হৈছে বেছিকৈ আমি দেখিবলৈ পাইছোঁ আমাৰ ইয়াত 200কৈ অধিক আমাৰ বিভিন্ন দল সংগঠনৰ পৰা আহিছে তাৰে ভিতৰত বিপিএফৰ পৰাই বেছি ইয়াত কৰ্মকৰ্তাসকলে ইয়াত যোগদান কৰিছে ছাপোৰ্টাৰসকলে ইয়াত যোগদান কৰিছে গতিকে দিনক দিনে আমাৰ জমদুৱাৰ সমষ্টিত বিভিন্ন জাগাত বিভিন্ন গাঁওসমূহত যোগদান কাৰ্যসূচী আমি চলাই লৈ আছোঁ আৰু এই যোগদান সূচীৰ কাৰ্যৰ যোগেদি আমি দেখিবলৈ পাইছোঁ যে আমাৰ এই জমদুৱাৰ সমষ্টিত অন্তৰ্গত যিমানবোৰ আমাৰ ভোটাৰ ৰাইজ আছে সবে ক'বলৈ গ'লে 90% আমাৰ ইউপিপি দলৰ লগত যোগদান কৰিছে যোগদান কৰাৰ একমাত্ৰ উদ্দেশ্যটো হ'ল আমাৰ সন্মানীয় বিটিআৰচি প্ৰমোদ বড়ো ডাঙৰীয়া যি কথাটো কৈছিলে যে এই অঞ্চলৰ শান্তি আনিব এই অঞ্চলত উন্নতি কৰা হ'ব ঠিক তেনেকাকৈ এই যিটো শান্তিৰ কথা কৈছিলে এইটো আমি ঘূৰাই আনিবৰ কাৰণে সক্ষম হৈছোঁ আৰু ৰাইজে এইটো আঁকোৱালি লৈছে আকৌ এটা কথাটো আমি শুনিবলৈ পাইছোঁ যে বিৰোধী দলবিলাকে বিশেষকৈ বিপিএফৰ নেতাসকলে কৰ্মীসকলে কৈ থাকে যে এই অঞ্চলৰ শান্তি ঘূৰি অহা নাই ছুইজাৰলেণ্ড এতিয়াও হোৱা নাই বুলি কিন্তু ছুইজাৰলেণ্ড বুলি ক'লে আমি এইটোকে জানো বা প্ৰত্যেক মানুহে জানে গুগলত চাৰ্চ কৰিলে আমি দেখিবলৈ পাওঁ যে ছুইজাৰলেণ্ডৰ বিশ্বৰ টপ 10ৰ ভিতৰত এটা দেশ হয় যি দেশত মানে শান্তি বিৰাজ কৰিছে গতিকে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া এই কথাটোকে কৈছিলে যে আমাৰ এই অঞ্চলত যিহেতুকে অশান্তি আছিল সেই সময়ত এই অশান্তি বিৰাজ কৰা অঞ্চলটো আমি শান্তি ঘূৰিব আনিব লাগিলে নিশ্চয় ছুইজাৰলেণ্ডৰ দৰে এটা পৰিৱেশ আনিব লাগিব যি পৰিৱেশে আমাৰ এই অঞ্চলৰ ভাতৃত্ববোধ কঢ়িয়াই আনিব এই অঞ্চলৰ আমাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইটো ভালকৈ যাতে ঘূৰি তুলিব পাৰে তাৰ কাৰণে আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত অকল শান্তি আমি ঘূৰি তোলা নাই ইয়াৰ লগতে ভাতৃত্ববোধ আৰু উন্নয়ন কামটো আমি চলাই লৈ গৈছোঁ আৰু ইয়াৰ লগতে এই অঞ্চলক যাতে ভাল এটা পৰিৱেশ আনিব পৰা যায় প্ৰাকৃতিকভাৱে তাৰ কাৰণে গ্ৰীণ বডোলেণ্ড মিছন বুলি নামকৰণ দি আমি বহুত জাগাত গছপুলি ৰুইছোঁ আৰু এইটোৱে প্ৰমাণ কৰে নিশ্চয়কৈ এই অঞ্চলটো প্ৰাকৃতিকভাৱেই হওক বা শান্তিৰ ক্ষেত্ৰতে হওক এইটো এটা ছুইজাৰলেণ্ডৰ নিচিনা পৰিৱেশটো গঢ়ি তুলিবলৈ আমি সক্ষম হৈছোঁ আৰু এই সক্ষম হোৱাৰ একমাত্ৰ কাৰণটোৱে হ'ল ৰাইজে আমাক সমৰ্থন জনাইছে ৰাইজে যদি সমৰ্থন নজনায় কেতিয়াও তেনেকৈ সম্ভৱ নহয় গতিকে অনাগত দিনসমূহতো আমাৰ ইউপিপিএল দলে আমি নিশ্চয় ৰাইজৰ কাৰণে কাম কৰি যাম আৰু 2025ৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত যিটো আমাৰ বিটিচিৰ বা বিটিআৰৰ ইলেকশ্যন হ'ব এই ইলেকশ্যনত আমি সংখ্যাগৰিষ্ঠতা পাই আকৌ এবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰৰ চিফ হ'ব